মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকলৈ ছন্দৰ বিষয়ে এইবাৰ পৰীক্ষাত আহিবলগীয়া কেইটামান বচা প্ৰশ্নোত্তৰ লৈ আনিছোঁ। তোমালোকে এবাৰ চাবাচোন। প্ৰথম হৈছে ছন্দ কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি কি? শব্দৰ বিন্যাসৰ ফলত উপজা সৌন্দৰ্যই হৈছে ছন্দ, অৰ্থাৎ কথনভংগী, লয় আৰু তাৰ মাজৰ হ্ৰস্ব দীৰ্ঘ বিৰামে বা যতিয়ে যি শ্ৰুতিমধুৰ ধ্বনি তৰংগৰ সৃষ্টি কৰে তাকেই ছন্দ বোলা হয়। ছন্দ দুই প্ৰকাৰৰ, মৃত্তাক্ষৰ ছন্দ আৰু অমিতাক্ষৰ ছন্দ। নেক্সট আছে মৃত্তাক্ষৰ ছন্দ কাক বোলে, উদাহৰণসহ লিখা। যিবোৰ ছন্দযুক্ত বাক্যৰ শেষ আখৰৰ মিল থাকে তাকেই মৃত্তাক্ষৰ ছন্দ বোলে। যেনে ছয় পো 12 নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি। ইয়াত নাতি আৰু খেতি শব্দ দুটাৰ শেষৰ আখৰৰ মিল আছে, গতিকে ই হৈছে মৃত্তাক্ষৰ ছন্দ। তাৰ পিছত আহিলে অমিতাক্ষৰ ছন্দ কাক বোলে, উদাহৰণসহ লিখা। যিবোৰ ছন্দযুক্ত বাক্যৰ শেষ আখৰৰ মিল নাথাকে সেইবোৰক অমিতাক্ষৰ ছন্দ বোলা হয়। উদাহৰণ: জগতে ৰজনী যোগে সুখত বিশ্ৰাম, লভিছে শয়নে শুই নিদ্ৰা পৰিহৰি। ইয়াত বিশ্ৰাম আৰু পৰিহৰি শেষ আখৰ দুটাৰ কোনো মিল নাই কাৰণে ই এটা অমিতাক্ষৰ ছন্দ। তাৰপিছত আছে চমুটুকা পৰ্ব। অৰ্ধজতি বা পূৰ্ণজতিৰ দ্বাৰা আবদ্ধ ধ্বনি প্ৰবাহৰ একোটা অংশক পৰ্ব বোলে। যেনে হেৰা হেৰা বাটৰুৱা মৰমৰ ভাইহঁত, নেৰিবা নেৰিবা মোক এই মায়া বজাৰত। ইয়াত এই মাজত যে দাগ দিয়া আছে প্ৰত্যেকটোৱে এটা এটা পৰ্ব। তাৰ পিছত আছে চৰণ। একাধিক পদৰ সমষ্টিকেই পদ বা চৰণ বোলা হয়। যেনে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত, উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জগত। ই এটা চৰণ। স্তৱক। সুসংবদ্ধ আৰু সুবিন্যস্ত ৰীতিৰে গঠিত পূৰ্ণ অৰ্থ প্ৰকাশক চৰণপুঞ্জক স্তৱক বোলা হয়। যেনে নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি এটি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৈৰ পৰা। এইটো এটা সম্পূৰ্ণ স্তৱক। তাৰপিছত হ'ল পয়াৰ। পয়াৰ এবিধ দ্বিপদী ছন্দ। এই ছন্দত 14 মাত্ৰাৰ দুটা চৰণ থাকে। প্ৰত্যেক চৰণত ক্ৰমে 8+6 মাত্ৰাৰ দুটাকৈ পৰ্ব থাকে। এই ছন্দৰ একোটা স্তৱকত মুঠ 8+6 8+6 সমান 28টা অক্ষৰ থাকে। যেনে প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন, সৰ্ব অৱতাৰ কাৰ ৰণ নাৰায়ণ। এইটো কৰা হৈ গৈছে, এইটো কিন্তু কা হ'ব দেই। তাৰ পিছত হৈছে দুলৰি। দুলৰি এবিধ ত্ৰিপদী ছন্দ। এই ছন্দত 3টা পৰ্বৰ দুটাকৈ চৰণ থাকে। প্ৰথম আৰু দ্বিতীয় পৰ্বত 6টাকৈ আৰু তৃতীয় পৰ্বত 8টাকৈ অক্ষৰ থাকে। স্তৱকটোত মুঠ 6+6+8 আৰু 6+6+8 সমান 40টা অক্ষৰ থাকে। যেনে নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি এটি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৈৰ পৰা। ইয়াত নিচিনো তোমাক 6টা, ক'ত আছা প্ৰভু 6টা, আমি এটি সৰু ল'ৰা 8টা, এনেদৰেই আখৰবিলাক হিচাপ কৰা হৈছে। তাৰপিছত হৈছে ছবি। ছবিৰ আন এটা নাম হৈছে দীৰ্ঘ ত্ৰিপদী। এই ছন্দত 3টাকৈ পৰ্ব, 2টাকৈ চৰণ থাকে। প্ৰথম আৰু দ্বিতীয় পৰ্বত 8টাকৈ, তৃতীয় পৰ্বত 10টাকৈ মুঠ অক্ষৰৰ সংখ্যা থাকে। ইয়াৰ স্তৱকত মুঠ অক্ষৰৰ সংখ্যা 8+8+10 আৰু 8+8+10 সমান 52টা। ইয়াৰ উদাহৰণ হৈছে নাই পূজা আবাহন, নাই বলি বিসৰ্জন, উচ্চ নিচ ভেদাভেদ জ্ঞান, নাই কাৰো উচ্চাসন, নাই কাৰো নিচাসন, হৰিভক্ত সকলো সমান। তাৰ পিছতো হ'ল লেছাৰী। লেছাৰীও এবিধ দীৰ্ঘ ত্ৰিপদী ছন্দ। এই ছন্দত 3টাকৈ পৰ্ব, 2টাকৈ চৰণ থাকে। প্ৰথম আৰু দ্বিতীয় পৰ্বত 10টাকৈ অক্ষৰ আৰু তৃতীয় পৰ্বত 14টাকৈ অক্ষৰ থাকে। স্তৱকৰ মুঠ অক্ষৰৰ সংখ্যা 10+10+14 আৰু 10+10+14 সমান 68টা। ইয়াৰ উদাহৰণ হৈছে কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, স্থিতি স্থিতি অন্তকাৰী দেৱ, তান বিনে আন নাহি কেও, জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ। ইয়াত তোমালোকে মাজত দাগ দিয়া আছে, আখৰবিলাক হিচাপ কৰিলে তোমালোকে গম পাবা। 10+10+14 কৈ আখৰ আছে। তাৰপিছতো হৈছে ঝুমুৰা। এই ছন্দত 2টাকৈ পৰ্ব, 2টা চৰণ থাকে। প্ৰতিটো পৰ্বত 4টাকৈ অক্ষৰ থাকে আৰু মুঠ অক্ষৰৰ সংখ্যা হৈছে 4+4+4+4 সমান 16। ইয়াৰ উদাহৰণ হৈছে এহি মতে বীৰ দুই, যুঁজে এক পিণ্ড শুই। এইটো এটা
4 যোগ 4 যোগ 4 সমান 16। আকৌ হৈছে শৰীৰত উঠে জুই বলে দুই ক্ষীণ নৈ। ইয়াতো 4 যোগ 4 যোগ 4 যোগ 4 সমান 16টা অক্ষৰ। এইবিলাক হৈছে একো একোটা ঝুমুৰাৰ উদাহৰণ। ধন্যবাদ।